বৰষা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এটা মাংসৰ ৰেচিপি লৈ আহিছোঁ। আহকচোন মইনো কেনেকৈ বনালোঁ আৰু ইয়াৰ বাবে আমাক কিনো লাগিব। ইয়াৰ বাবে আমাক পিঁয়াজ লাগিব, বিলাহী, আদা ৰহুন আৰু জিৰাৰ পেষ্ট এটা বনাই লৈছোঁ, নেমু এডোখৰ আৰু এইকেইটা জলকীয়া, গৰম মছলা, ৰেড চিলি পাউডাৰ, হালধি আৰু নিমখ লৈছোঁ আৰু বাটাৰ লৈছোঁ। ভবাই নাছিলো মোৰ দৰে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে। জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়াত প্ৰীতিৰ ধুবুৰেও খেলি থাকে। ভবাই নাছিলো মোৰ দৰে তোমাৰ চকুৰ পিয়াহ টুপিও হয় মোৰে। জনাই নাছিলো মোৰ বাবে তোমাক নিমাত জোনাক ভৰেও খেদি ফুৰে। লিখি লিখি থোৱা অলেখ কবিতাৰ শব্দ তোমাৰ আবেগৰে। ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে। সুরে শুন মায়া জাগি উঠে, তুমি প্রজাপতি রোদে জানে। তুমি চালিছোন যোন তৰাবোৰে পোহৰ সামৰে শেষ উশাহেও ল'ব তোমাৰ